কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল থাকে মোৰ খবৰ বেয়া দক এই লাষ্ট ভিডিঅ'টো যে দিছিলো তেতিয়াৰ পৰা মই ভিডিঅ' দিব পৰা নাই তাৰ মানে সেই ভিডিঅ'টো দিয়াৰ পে মোৰ জ্বৰ কাহ মাথাৰ বিষ সব একদম তাৰ পাছত ক'ত ভিডিঅ' দিব আৰু ভালকৈ মাতে ওলে নাই এনেকুৱা কাহ হৈছিল তাৰপিছত মই সেকেন্ড ভেকচিন ললো কৰোনা সেকেন্ড ভেকচিন লোৱাৰ পে আৰু জ্বৰ উঠিল তাৰমানে ক'ব ওলব পৰা নাই মাজতে কালী পূজা গেল দেৱালী গেল সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ আজি এটা ভ্লগ দিম দক এটা জগত পূজা চলি আছে আমাৰ কাষতে নিমা বুঢ়া ঘৰখনত তাতেও যাম ধান কাটিব আছোঁ ৰ'ব অলপতে এইগিলা ধান কাটিম আমাৰ লগত আছে এইটো মাত দে একবাৰ হাই ধান কাটিম অলপ ধানে কাটো দক কি কৰিব আৰু গাঁৱৰ মানুহ আমি আৰু ধান চান কাটি খাব লাগিব ধান কাটিছোঁ চক ব্লগটো কথা চাব একদম শেষলৈকে ধামাকা ব্লগ হ'ব আজি কাটিম ৰ'ব এই কাচি চাচি লৈছোঁ ধান কাটিম দে এইগিলা ধান আছে ইয়াতে ইমান ৰ'দটো ইমান দিছে কাৰাকে তাৰমানে একদম মাথা চাথা ঘূৰি যায় বলকচোন আৰু কাটি লওঁ আজি সূৰ্যটো বা কয় দেখিনো দ হৈছিল মই ধান কাটি আহিছোঁ মই দিম দে তোমাক দেখিছে আঙলি যাব চাবা চাবা ওই আঙলি বিচৰিব পাৰব নহয় নাৰাৰ মাজত মই এই বন্ধ করো নাই এই 1 মিনিট বেশি হলি গাইস শাক ইমান কাটছি মোক কিন্তু কম কাটা নাই কাটা দিছে লগত মজা মজা ৰক্তি মেটা কাম কৰবি কালি হাজিৰা কৰবি আহিব মাৰ তাত হৈছে দে ইমান রোদ গাছে রোদ দেখছি না ইমান রোদ নড়ি আর মজাও আজি কারণে গেল খালি এই মারি 2000 years later আমি ইতে বুঝা চাবা যাম কাপোৰ চাপোৰ পুৰা পিন্ধিছো না যে বুঝা চাবা যাম তো বলক আকা লাগে যাম অদে ভিডিও লাগে তো তুই আসো কোথায় নাই নাই এখানে সব কাম নাই প্রথমটো বুক লাগছি এই কাটব বিছিব পাঁচ জায়গা বিছি যাব হাওয়া তলত যাই আছে কি হাও তলতে যাই আছে তলতে পাচ্ছি এইটো
200 টকা আছিল জোতা মিছ কৰি দিবি হাজাৰী মামা বাদ আংগাই বসছে অলপ কেৰাচিন তেল লৈ আহ দুটামান হাতী লৈ ধুতিয়া অলপমান ধুতিয়া ধুতিয়া অলপ সময় সেই জুইখিনি কথা জ্বলি হ'ব লাগিব তেতিয়া যাম এই মালটো জ্বলি শেষ হ'ব লাগিব এইটো ভৰ্তি হৈ যাব গেছি নেকি ন ভৰ্তি হ'ব লাগিব ৰ ফুলবিয়া দি ফুলবিয়া দি এই চাইডত দিন লাগিব আৰু নমস্কাৰ মোৰ নাম শ্ৰী অলগঙ্গা দেউতাৰ নাম শ্ৰী গোকুল দাস গাঁও দহৰাবঙ্গা জিলা থানা ৰঙিয়া আৰু লগতে চাইডত গেছিয়ে দাবাই দিয়ে পুৰস্কাৰটি মই পুৰস্কাৰ হিচাপে লৈ আমাৰ দলটিৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু লগতে মই পৰি আছোঁ আমি নাম পৰিৱেশন কৰিবলৈ বেছি আমাৰ নাম পৰিৱেশন বন্ধ হৈছিল আৰু তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ দিয়ক ৰাতি আৰু ভিডিঅ'টো এণ্ড কৰা নহয় ৰাতি আহোঁতে দেৰি হৈছিল তো ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্টখিনি কৰি দিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাজিলে 11টা এতিয়া উঠিছোঁ তো বাই বাই দিয়ক বাই বাই